হেল্ল' মামা, আমাৰ 10,000 পইচাটো কেতিয়া দিবা? একদম 10,000টো ৰখোতে বিৰক্তি লাগি গৈছে আৰু একদম ইউটিউবাৰবিলাকেতো যি দি আছে বোলে আজি নিদিলে কালি দিব, কালি নিদিলে পৰহি দিব। আজি এটা পালোঁ, ইউটিউবতে পালোঁ, অৱশ্যে এইটো কোনে দিলে মই পাহৰিলোঁ। এতিয়া বোলে অহা মাহত দিম বুলি কৈছে। মই বাৰু বিশেষ ডাইৰেক্টলি আমাৰ মামাৰ মুখৰ পৰা শুনা নাই, কিন্তু মানে তাৰ ভিডিঅ'টোত দেখিলোঁ যে অহা মাহত মানে 21 তাৰিখ বুলি দিছে দেই, সি 21 তাৰিখ বুলি দিছে, অক্টোবৰৰ 21 তাৰিখ বুলি দিছে। আজি কিমান তাৰিখ হ'ল? আজি 17 তাৰিখ হ'ল, 21 তাৰিখ বুলি দিছিল। আৰু যদি অহা মাহৰ 21 তাৰিখে নোসোমায়, অহা মাহত সোমাব। আৰু যদি অহা মাহত নোসোমায়, তাৰ পিছৰ মাহত সোমাব বুলি দিব। আৰু যদি তাৰ পিছৰ মাহতো নোসোমায়, তাৰ আৰু পিছৰ মাহত সোমাব। কিন্তু এটা কথা হয়, ইলেকশ্যনো আহি আছে নহয়। ইলেকশ্যন আহি আছে যিহেতুকে ইলেকশ্যনৰ আগে দিব পইচাটো। এতিয়াই মানে দি পেলাই এই বৰশীৰ টোপটো এতিয়াই দি নথয়। যেতিয়া ইলেকশ্যনৰ আগে মানে ইলেকশ্যনৰ আগে আকৌ মাতিব, মিটিং কৰিব যে বিজেপিত ভোট দিব লাগে, সেনেকৈ বুলি মিটিং কৰিব। মিটিং কৰি পেলাই তাতে আকৌ পইচা কোনদিনাখন দিব তাৰে আকৌ তাৰিখ দিব। এইটো মানে এটা ইলেকশ্যনৰ আগে এই মহিলাখিনিক এটা টোপ দিব, মানে যাতে বিজেপিত ভোট দিয়ে। তেতিয়া বৰশীটোত টোপ লগাই দিলেহে আকৌ হেৰিখিনি পাব, মাছটো আহিব, হয়নে নহয়? মাছটো পাব। এনেই আৰু টোপটো নিদিয়াকৈতো আৰু মাছখিনি নাহে। সেইকাৰণে সেই ইলেকশ্যনৰ আগে আমাৰ তাত সেই টোপ লগাই পেলাই 10,000 টকাটো টোপ হিচাপে টোপ বুলি বান্ধি দি আমাৰ মানে মহিলাখিনিক এনেকৈ বৰশী বাব আমাৰ মামাই। মাথাটো লগাইছে আৰু মামা দেই। আৰু ইলেকশ্যনৰ আগে আৰু কি ওলাব এতিয়াতো, আৰু বা কি আঁচনি দিব এতিয়া। অৰুণোদয়টো কিমান 800ৰ পৰা না 1000ৰ পৰা গৈ এতিয়া 1500 টকা পালেগৈ অৰুণোদয় আঁচনি। এতিয়া 10,000টো দিম বুলি কৈছে। কি ঠিক 10,000টো দিয়াৰ পিছত আৰু কিবা আঁচনি ওলাই দিব পাৰে, কাৰণ ইলেকশ্যন আহি আছেতো। ইলেকশ্যন আহি আছে নহয়, পঞ্চায়ত ইলেকশ্যন। আৰু পঞ্চায়ত ইলেকশ্যনটো যোৱাৰ পাছতে আকৌ এইটো কি আকৌ বেলেগ ইলেকশ্যন আহিব নহয়। আপোনালোকে ভাবিবই নালাগে যে ইলেকশ্যন মানে পাম বুলি, ইলেকশ্যন যোৱাৰ পাছত পাম বুলি। ভাবিব যে ইলেকশ্যনত এনাউন্স কৰিব আৰু নেক্সট ইলেকশ্যন যেতিয়া হ'ব তেতিয়াহে পইচাটো পাব। গতিকে আপোনালোকে নাভাবিব যে লগে পাম বুলি। ইলেকশ্যনৰ আগেহে দিব, কাৰণ সেইটো এটা টোপ, এটা লাৰু মিঠা খুৱাবলৈ, চেনি খুৱাবলৈ কাৰণে মামায়ে আমাক মহিলাবিলাকক দিয়ে। কাৰণ পুৰুষবিলাকেতো ভুলি নাযায়, আমাৰ মহিলাবিলাকে, কাৰণ মহিলাবিলাকৰ ইনকাম নাথাকে, বিশেষ ইনকাম নাই যিহেতুকে মহিলাবিলাকৰ। সেইকাৰণে আৰু মহিলাবিলাকে 10,000 পইচা পালেও, 10,000 বাদ দিয়ক, আপোনাৰ 1,000 পইচা পালেও আমাৰ মহিলাবিলাকে দৌৰিব। সেইকাৰণে আমাৰ টাৰ্গেটটো মামাই কি কৰে, মহিলাবিলাকক কৰে।